সকলোকে নমস্কাৰ মই জুনু ডেকা মই বৰ্তমান এক্সেস বাৰৰ ফেসিলিটৰ হয় মোৰ মেন্টৰ হৈছে pallabi hazarika আলিয়া বা আৰু লগতে সেমিম বা তো এই সিগতে তেওঁলোকক মই সদায় ধন্যবাদ জ্ঞাপন কৰি আহিছো তেওঁলোকৰ কাৰণে আজি মই এগৰাকী ফেসিলিটৰ হয় আৰু লগতে ডক্টৰ আশিষ নাৰায়ণকাৰ ছাৰকো ধন্যবাদ জনাব বিচাৰিছো কাৰণ তেওঁৰটো এটা মই ফাউন্ডেশন ক্লাস কৰিছিলো তো এওলোক হৈছে মোৰ মেন্টৰ আৰু এওলোকৰ পৰা শিকি বুজি আজি মই এগৰাকী ফেসিলিটৰ হয় আৰু মোৰ ফেসিলিটৰ হোৱা এক্সেস বাৰ ক্লাস শিকোৱাৰ ওপৰত এটা প্ৰশ্ন উঠিছে আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিবৰ কাৰণে আজি এই ভিডিওটো এনেকুৱা এটা ভিডিও যে কৰিব লাগিব কেতিয়াবা মই কেতিয়াও ভবা নাছিলো মই হয়তো এক্সেস বাৰ ক্লাস দিও বহুতে জানে আৰু এতিয়ালৈকে বহুতক শিকালো আৰু বহুতক মোৰ দ্বাৰা প্ৰেক্টিস কৰালো হেয়া হৈছে আনৰতাত শিকি অহা সকলে যেতিয়া বুজি নাপায় তেওঁলোকে মোটা ক্লিয়াৰ হবৰ কাৰণে আহে আৰু তেনেকুৱা ষ্টুডেন্টও মোৰ বহুত কেজনে আছে এনেকুৱা নহয় যে গুৱাহাটীতে বুলি কিনে অসমত মই যতে যাও ততে তেনেকুৱা প্ৰেক্টিশনাৰ পাও আৰু তেওঁলোকক মই ক্লিয়াৰ কৰি দিও তো তেনেকুৱা কাম কৰি আছো এতিয়ালৈকে আৰু মোটা যিসকলে শিকিছে তেওঁলোকে হয়তো গমে পায় যে মই কেনেকুৱা শিকাও বা মই নোৱাৰলৈকে এৰি নিদু যেতিয়ালৈকে নোৱাৰে তেতিয়ালৈকে মই হাতত ধৰি ধৰি হলো তেওঁলোকক শিকাব বিচাৰিছো কাৰণ যেটো এটা হেভি এমাউন্ট দি কিনে মোৰ ওচৰত শিকিব আহে যাৰে ওচৰতে নাজক বাৰু হেতু বেলেগ কথা কিন্তু শিকিব আহে তেওঁলোকে শিকি বুজি ঘৰত যেতিয়া কাম ষ্টাৰ্ট কৰিব তেওঁলোকৰ যদি ৰিজাল্ট নাহে খুবে বেয়া লাগে তেনেকুৱা বেলেগৰ ওচৰত শিকা বহুত আহে মোৰ ওচৰত যে বহি আছো আজি এমাহ হল শিকিব একো কৰিব পৰা নাই আপুনি প্ৰেক্টিস কৰাই দিব নেকি তেনেকে মই বহুতৰ ক্লিয়াৰ কৰিলো আৰু তেনেকে ময়ো শিকাই আহিছো আজিলৈকে তেনেকুৱা প্ৰশ্ন মোৰ উঠা নাই কিন্তু জোৱা কালিৰ পৰা এখন ফটো মোৰ শেয়াৰ হৈ আছে গ্ৰুপত খুব বেছি কিন্তু এই বিষয়ত যে মই ভিডিও কৰিম কেতিয়াও ভবা নাছিলো মোৰ সিনিয়ৰ হয় তো আপোনালোকৰ মৰমৰ নাম মেনশন নকৰো তেও হেনো কোনোবাই মোৰ ষ্টুডেন্টে ফোন কৰি কৈছে যে 2 ঘণ্টাতে ক্লাস ক্লিয়াৰ কৰি কিনে সাৰ্টিফিকেট মই দিছিলো তো তেওঁৰ কথা শুনি মোৰ নামত 2 লাইন লিখি কিনে তেওঁ ফটোখন শেয়াৰ কৰি আছে মোৰ খুব বেয়া লাগিছে মোৰ কাৰণ তেওঁৰ পৰা এইটো আশা কৰা নাছিলো কাৰণ তেওঁ যেটো সিনিয়ৰ হয় তেওঁৰ পৰা বহুত শিকিছো ভিডিও চাই হলেও যদিও কেতিয়াও লগ পোৱা নাই বেয়াও লাগিছে এইটো বিষয় জানি কাৰণ তেওঁ একপক্ষীয়ভাৱে কথাটো চিন্তা কৰিলে তেওঁ ফটোখন শেয়াৰ কৰাৰ আগত এবাৰ মোক খোধাটো তেওঁৰ দৰকাৰ আছিল বুলি মই ভাবো কাৰণ আমাৰ এক্সেসত এটা নিয়ম আছে কাকো জাজমেন্ট কৰিব নাপায় জাজমেন্ট মানে ফুল খন্দে কৰিলে ধ্বংস হয় নহয় জানো তো হেহে কৈছো যে তেওঁচোন মোকে জাজমেন্ট কৰিলে তেওঁটো জানিব লাগিছিল ন কোন খসা কোন মিছা যেটো তেওঁ এগৰাকী ফেসিলিটৰ হয় মই এগৰাকী ফেসিলিটৰ হয় তেওঁ মোক আগতে খোধাটো বেছি দৰকাৰ আছিল কাৰণ মানুহে যেতিয়া যেনেকে পাৰে তেনেকে ক'ব পাৰে মোৰ ক্লায়েন্টে এতিয়ালৈকে কাৰো কমপ্লেইন দিয়া মই কিন্তু বহুতৰ কমপ্লেইন মই শুনিছো মোৰ কমপ্লেইন এতিয়ালৈকে কাৰো মুখত এতিয়া স্প্ৰে হোৱা নাই এইখিনি মই খাওখেৰে ক'ব পাৰো কাৰণ এতিয়ালৈকে মোৰ কথা শেয়াৰ হোৱা নাই যে মই শিকোৱাত কিবা প্ৰবলেম কৰিছো সময় কম দিছো তেনেকুৱাকে নহয় এই মানুহগৰাকী যে আপোনালোকক মোৰ এই যে ফটোখন শেয়াৰ হৈছে তাৰে আৰত যে এটা কাহিনী আছে আপোনালোকে হয়তো নিশ্চয় নাজানে এদিন হয়তো আপোনালোকেও পাব মই ভিডিওটো বনাব বাধ্য হৈছো কাৰণ কিছুমান মানুহ এনেও ভুল বুজিব হয় না কাৰণ যেটো তেওঁ সিনিয়ৰ ফেসিলিটৰ হয় তেওঁ কিবা এটা কৰাটোৱে সঁচা বুলি ভাবিব কিন্তু তাৰে আৰত যে কিবা এটা কাহিনী আছে হেতু নিশ্চয় জনাটো দৰকাৰ যেতিয়া মানুহগৰাকী মোটাত এক্সেস বাৰ সেশন লম বুলি ফোন কৰিছিলে আৰু তেওঁ তেনেকে আগদিনাখনৰ পৰাহে জাচিনাকি মেছেজত কথা পাতিছে ফোনত কথা পাতি তেওঁ নেক্সট দিনা 12টা মান বজাত পুৱাকে মোৰ চেম্বাৰলৈকে আহিছিলে আৰু মই সেই মুহূৰ্তত সেশন দি আছিলো সেশনটো শেষ হৈছে 12টা 10-15 ভিতৰত আৰু তেতিয়াই মই তেওঁক কৈছিলো আহক সেশনটো দিও তেতিয়া তেওঁ মোক কৈছিলে যে মই সেশন লোৱাতকে শিকিব বিচাৰিছো তেতিয়া মই কৈছিলো আজিটো শিকোৱা নহব আজি অলৰেডি 12টা বাজি গল আৰু এটো এদিনিয়া ক্লাস হয় এদিন লাগে এজনক শিকালেও এদিন লাগিব 100 জনক শিকালেও এদিনই লাগিব এটো এদিনিয়া ক্লাস আৰু এনেকুৱা নহয় কোনোবাই বুজি নাপালে দ্বিতীয় দিন শিকো আপোনাৰ দায়িত্ব এটা থাকিব লাগে
তেনেস্থলত তেওঁ জোৰদবস্তি কৰিলে মোৰ ডকুমেণ্টটো নাছিলে মোৰ চেম্বাৰত মোৰ ঘৰটোৰ ওচৰতে যিহেতু মই আনি কিনে তেওঁ কৈছিলে মই তেতিয়া তেওঁক আৰু এটা অপশ্যন দিছিলোঁ যে মই নগাঁৱলৈ গৈ আছোঁ তেখেত যিহেতু নগাঁৱৰ আছিলে দুদিন পিছতে আপুনি তাতো শিকিব পাৰিব আৰু তেওঁ তেতিয়া কৈছে মই বৰ্তমান নগাঁৱত নহয় গুৱাহাটীত আহিলোঁ তো মই গুৱাহাটীত থাকোঁ তো আৰু মই গুৱাহাটীখন ইমান ভালকৈ ৰাস্তা পদূলি চিনি নাপাম তো আজি লগৰী এজনী পাইছোঁ বাবে আহিছোঁ তো তুমি যেনেকৈ নহওক শিকাই দিয়া অলৰেডি মই বহুতৰ লগত কথা পাতিছোঁ বহুতৰ ভিডিঅ' চাইছোঁ কিন্তু তোমাক ভাল লাগিলে আৰু সেইবাবে মই তোমাৰ তাতে শিকিম যেনেকৈ নহওক তুমি যিমান পাৰা সোনকালে শিকাব চেষ্টা কৰা আৰু মই কৈছোঁ যদি আপোনাৰ সাহস আছে মোৰ কথা নাই মই চেষ্টা কৰিম তেনেকৈ কৈ কিনে তেওঁক মই ইফাল সিফাল 12:40-45 মান হৈছে চাগে তেওঁ ধুনীয়াকৈ ক্লাছ কৰিলে মেনুৱেল তেওঁৰ লগত অহাজনী যিহেতু আমাৰ এটা নিয়ম আছে ষ্টুডেণ্টেহে থাকিব পাৰে ৰুমৰ ভিতৰত যোনটো ক্লাছৰুম হয় আৰু বাকী কোনো মানুহ থাকিব নোৱাৰে আৰু তেনেস্থলত তেওঁ লগত অহাগৰাকীয়ে বাৰে বাৰে তেওঁক ডিষ্টাৰ্ব কৰিব আহিছিলে যে হৈছে নে নাই সুধিছিলে আৰু মই তেতিয়া কৈছিলোঁ এইটো তেনেকুৱা বস্তু নহয় অলপ সময় লাগিব তেওঁ এক্সাইটেড হৈছিলে সোনকালে যাব লাগে কিবা প্ৰব্লেম আছে হেন তেন কিন্তু এওঁ ধুনীয়াকৈ শিকি মেলি তেওঁ মই এনেকুৱা এগৰাকী ফেচিলিটৰ হয় মই এবাৰ শিকাই নেৰোঁ যিটো আমাৰ থেৰাপিটো হয় সেইটো কথা কৈছোঁ মই তেওঁক 3বাৰমান শিকাইছোঁ মই কৈছোঁ তথাপিও তেওঁৰ অকণমান ডাউট আছে যিহেতু তেওঁ মানুহগৰাকীৰ কথাও চিন্তা কৰি আছে ক্লাছটোও লাগে তেওঁ এনেকুৱাকৈও কৈছিলে যে দুপৰীয়া সময়ত যেতিয়া খাবৰ সময় হৈছিলে যে এতিয়া 1:30 বাজিলেতো লাঞ্চটো কৰিবই লাগিব যিটো তেওঁ অকণমান এজেড হয় আৰু তেতিয়া আনকি লাঞ্চ টাইমটো লোৱা নাছিলে যে মই লাঞ্চ নকৰোঁ শিকাটোহে মোৰ কাৰণে জৰুৰী আছিলে চব আমি যেতিয়া 8 ঘণ্টাৰ ক্লাছ এটা দিওঁ তাত লাঞ্চ টাইম থাকে টি টাইম থাকে ব্ৰেকফাষ্ট থাকে তেওঁ একোৱেই লোৱা নাই অকল শিকিছেহে মোৰ তাত আৰু তেওঁক যেতিয়া শিকোৱা হৈছিলে 3বাৰ 4বাৰ তেওঁক মই কৈছিলোঁ যে আপুনি ছেশ্যন এটাও লওক যিহেতু ছেশ্যন এটা হৈয়ে যায় এক্সেছবাৰ শিকোৱাৰ পিছত তো আপুনি যিহেতু অকলে শিকিছে মই ছেশ্যনটো তেওঁ কৈছে নাই মোৰ সময় নহ'ব মই ঠিক আছে তেতিয়াহ'লে আপুনি আৰু এদিন আহিব আপোনাৰ যি ডাউট আছে মই চব ক্লিয়াৰ কৰি দিম আপোনাৰ যদি আজি সময়ৰ অভাৱ আৰু এটা ধুনীয়াকৈ ছেশ্যন দিম তেওঁ ঠিক আছে অ'কে বুলি কৈছে আৰু আহিছে আৰু তাৰে পিছতে মোৰ ধেমাজিত গৈছিলোঁ মই আপাৰ আছাম গৈছিলোঁ ধেমাজিতে মোৰ ক্লাছ হোৱাৰ পিছত খুব বেছি পেটৰ বিষ উঠিলে আৰু মই তেনেকৈ বাকী মাজৰখিনি নকৰোঁ যেনেকৈ নহওক মই গুৱাহাটী আহি পালোঁ বাকী ক্লাছবিলাক কেঞ্চেল কৰি আহিলোঁ তেওঁলোক এতিয়াও ৰৈ আছে মোৰ কাৰণে ক্লাছ কৰিবলৈ তেনেকৈ আহি কিনে মই লগে লগে অপাৰেশ্যনটো হৈ গ'ল মোৰ যেনিবা গলবাডাৰৰ আৰু মোৰ আজি জাষ্ট 16 দিন হৈছেহে তেওঁক 10 দিনমান পিছত মই ক'লোঁ যে মোৰ এনেকুৱা অপাৰেশ্যন এটা হৈ গ'ল আপুনি 10 দিনমান পিছত আহক তেওঁ 10 দিনমান পিছত ঠিকেই মোক কল কৰিলে কল কৰোঁতে মই ক'লোঁ যে মই এইকেইদিন অকণমান ব্যস্ত আছোঁ আপুনি মঙলবাৰে আহিব পাৰে মই যিহেতু মই সোমবাৰেও মানুহ ৰাখিছিলোঁ মঙলবাৰে কাকো ৰখা নাই আপুনি মঙলবাৰে আহক হ'ব বুলি ক'লে সোমবাৰে গধূলি তেওঁ মেছেজ এটা কৰিলে মই কালি 9:30 পোৱাকৈ যাম নে মানে আজিৰ কথা কৈ আছোঁ আজি মানুহগৰাকীক মই ধুনীয়াকৈ ক'লোঁ মই এটা মেছেজ দিলোঁ ভইচ মেছেজ যে মই বাইদেউ তেওঁ কি কথা কি পাতিছে কি মই একো নাজানো 10টা কিমানলৈকে মোৰ লগতে মোবাইলত হোৱাটছএপত কথা পাতিছে যোৱাকালি ৰাতি তাৰে পিছত যদি কথা পাতিছে মই নাজানো তাৰপিছতে আজি চেম্বাৰ খুলিবই নোৱাৰিলোঁ মোৰ ক্লায়েণ্ট আছিলে মই কেঞ্চেল কৰিব লগা হ'ল বাইদেউ যিহেতু মোৰ চেম্বাৰৰ মালিকজন ঢুকাই থাকিলে তো সেইটোৰ কাৰণে আজি মোৰ বেয়া লাগিলে অহাকালি আপুনি অকণমান দেৰিকৈ আহিব যিটো মই মানুহে ৰখা নাই পিছবেলা টাইম মানে কি 12টা বজাত পোৱাকৈ আহিব মই টাইমো ধৰি দিছোঁ 12টা বজাত পোৱাকৈ আহিব ৰাতিপুৱাৰ ভাগত মোৰ দোকান খুলিব ভাল নালাগিব যিহেতু মানুহ এজন ঢুকাই গ'ল তেওঁ অ'কে বুলি মোক মেছেজ দিছে মেছেজ দি উঠি তেওঁ কাৰ লগত কি কথা পাতিছে একো মই নাজানো ৰাতি তাৰপিছত গ্ৰুপত এনেকুৱা মানে শ্বেয়াৰ হৈ আছে যিহেতু মোৰো ক্লায়েণ্ট আছে ন ময়ো ফাৰ্ষ্ট ক্লাছ ছেকেণ্ড ক্লাছ ষ্টুডেণ্টে মোক ফোন কৰি ক'লে যে জুনুবা এনেকুৱা তেনেকুৱা নহয় তোমাৰ শ্বেয়াৰ হৈ আছে ফটো এখন তুমি 2 ঘণ্টাত ক্লাছ দিছা নেকি তেতিয়াতো মই ভাবিলোঁ মইতো 2 ঘণ্টা কাৰো ক্লাছ দিয়া নাই আৰু এটা কথা কওঁ মই তেনেকুৱা ক্লাছ যে কৰিছিলোঁ মানুহগৰাকীক মই আপোনালোকক ৰেকৰ্ডিংটো যদি মই বিচাৰে আপোনালোকে সেইখিনি দিবৰ কাৰণেও মই সাহস আছে মোৰ কাৰণ তেওঁৰ মোৰ ৰেকৰ্ডিং আছে মোৰ লগত তেওঁক যেতিয়া মই ফোন কৰি কিন্তু চাৰ্টিফিকেট দিছিলোঁ তেওঁক তেতিয়া এটা কথা কৈছিলোঁ ৰ'ব ইমান কম সময়ৰ ভিতৰত এক্সেছ বাৰ ক্লাছ দিয়া আজি মোৰ ৰেকৰ্ড হয় তো সেই গতিকে মই আপোনাক অকণমান ভিডিঅ' কৰি দিওঁ তেনেকৈ কৰোঁতে তেওঁ কৈছে নাই মই ভিডিঅ'ত নুঠো এনেই ফটো এখন উঠুৱাব পৰা তেতিয়া মই চাৰ্টিফিকেট দি কিনে ফটো উঠাইছিলোঁ
আৰু দুদিনতো এই ক্লাছটো দিব পাৰি যদিহে বেছি ইমাৰ্জেঞ্চি হয় মানুহে শিকিবই লাগে এদিনত 4 ঘণ্টা নেক্সট দিনা 4 ঘণ্টাকেও শিকাব পাৰি এইটো বহুত হয়তো আপোনালোকে বাহিৰৰ ভিডিঅ' চালেও হয়তো গম পাব তেনেকে মই গম পাইছিলো কাৰণে তেওঁ আৰু এদিন মাতিছিল তেওঁ ধুনিয়াকে মানি লৈছিল লগত কথা পাতি থকাৰ অৱস্থাত তাৰপিছত ৰাতিপুৱালৈকে মেছেজ পালো যে তেওঁ কৈছে মই আজি নাযাওঁ গা বেয়া অমুক তমুক মই নোৱাৰিম শিকিব তেনেকে কোৱাৰ পিছত মই তেওঁক ফোন কৰিলো আপুনি কিয় নাহে কাৰণ আপোনাৰ কাৰণেতো আজি মই মানুহে ৰখা নাই আপোনাৰ কাৰণে বেলেগ মানুহ আহিব বিচৰাৰ পিছতো মই সেশনৰ কাৰণে মানুহ ৰাখিব পৰা নাই তেওঁ গাটো বেয়া হেনো তেওঁ সেইকাৰণে আহিব নোৱাৰে এদিন সময় লৈ কিনে তেওঁ আহিব তো সেইকাৰণে তেওঁ কৈছে যে মই আজি নাযাওঁ বেলেগ এদিন যাম কিন্তু তেওঁ যে কাণ্ডটো কৰি থৈছে তেওঁ হয়তো গম পাইছে কিন্তু মই যে গম পাইছো তেওঁ নাজানে ৰাতিপুৱা ফোন কৰিছো ধুনিয়াকে কথা পাতিছে মোৰ লগত এদিন যাম জুনু বেয়া নাপাব তেতিয়া মই তেওঁক বাৰে বাৰে কৈছিলো আপোনাক মই ক্লাছটো নিজে দিব বিচাৰিছিলো নে আৰু মই এইটো এদিনীয়া ক্লাছ বুলি আপোনাক কৈছিলো নে তেওঁ কৈছে হয় তুমি কৈছিলা কিন্তু মই যে ইমান হেৰি হয় মই নাজানো মোৰ লগৰজনীও বহুত ডিস্টার্ব কৰিলে মোক হেহে তোমাৰ গাত ভুল নাই আৰে তেওঁ যদি মোৰ গাত ভুল নাই বুলি কৈছে তেতিয়া হলে আপোনালোকে মোৰ ফটোখনক লৈ কিনে কিয় ইমান শেয়াৰ কৰিছে ইমান হাল্লা হুল্লা কিয় কৰি আছে মই হেতু বুজা নাই আৰু যেহেতু মোৰকে বহুত সিনিয়ৰ হয় তেওঁ এটলিষ্ট এবাৰ মোক জনাব লাগিছিল যেহেতু মোৰ মেন্টৰে মোক শিকাইছে যে কাকো জাজমেন্ট কৰিব নাপায় একপক্ষীয়ভাৱে কথা ক'ব নাপায় তো সেই কাৰণে কৈছো যে জাজমেন্ট যদি কৰিবই নাপায় আপুনি কেলে মোক জাজমেন্ট কৰিলে মই হেতু নাজানো দুখ লাগিছে বেয়া লাগিছে আৰু হয়তো মোৰ লগত শিকা ষ্টুডেন্টেও আপোনাৰ তাত ক্লাছ কৰিছে হয়তো আপুনি তেনেকুৱা ষ্টুডেন্টক খুদি চাব পাৰে যে জুনুবাৰ তাত ক্লাছ কৰি বা জুনুৰ তাত ক্লাছ কৰি কেনেকুৱা লাগিছিলে তেনেকুৱাকে খুদি চাব পাৰে আৰু ক্লাছৰ কাৰণে আপোনাৰ ক্লাছৰ কাৰণেও মোৰ ষ্টুডেন্ট ৰেডি হৈ আছে যাবৰ কাৰণে আপোনাৰ তাত তো সেই কাৰণে কৈছো যে ইমানখিনি কৰিবই নালাগে আপুনি এটলিষ্ট বেলেগৰ থ্ৰুৱেদি হলেও মোক খুদি আপুনি জনাটো দৰকাৰ আছিলে খুব বেয়া লাগিছে আপোনাৰ ওপৰত যে কেতিয়াবা ভিডিঅ' কৰিম বুলি মই ভবা নাছিলো কি কম আৰু তো হেহে কৈছো যে জাজমেন্ট কৰিব নাপায় বুলি আমাক শিকালে কিন্তু আপুনিয়ে জাজমেন্ট কৰিলে যেনেকে নহওক এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক জনালো যদিহে সম্ভৱ হয় আপুনি মোৰ ভিডিঅ'টো চাব আৰু এনেকুৱা কমপ্লেইনো আহে যে বাইদেউ শিকিলো আজিলৈকে ফোনে ৰিসিভ নকৰে যে শিকিবৰ দিনাখনেই লাষ্ট কথা পতা হয় তাৰ পিছত ফোনে ৰিসিভ নকৰে মই এনেকুৱাকে মানুহক হেল্প কৰো যে প্ৰত্যেকটো মুহূৰ্তত যেতিয়াই ফোন কৰে মোৰ ষ্টুডেন্ট যদি হয় মই যিমান বিপদৰ মাজত থাকিলেও মই ফোনটো ৰিসিভ কৰোৱে বা কল বেক হলেও কৰো কাৰণ তেওঁলোকে মোৰ তাত শিকিছে মানে মোৰ এটা দায়িত্ব হয় যেহেতু তেওঁ মোৰ ষ্টুডেন্ট তেওঁ মোক নিশ্চয় কিবা এটা জানিব বা কিবা এটা বিপদত পৰিহে ফোন কৰিছে এনে আজিৰ দিনত মানুহৰ সময় নাথাকে এনে সময় নষ্ট কৰি ফোন কৰিব যে তেওঁ নিশ্চয় কিবা এটা প্ৰবলেমত পৰিছে বা কিবা এটা জানিব বিচাৰিছে বাবে ফোন কৰিছে হেহে মই যেতিয়াই নহওক ফোনটো ৰিসিভ কৰো মোৰ ষ্টুডেন্টে কেতিয়াও ক'ব নোৱাৰে যে জুনু বাইদেউ ফোন ৰিসিভ নকৰে বুলি মই সদায় ফোন ৰিসিভ কৰিব বিচাৰো আৰু মানুহক যিমান পাৰো হেল্প কৰিব বিচাৰিছিলো আৰু তেনেকেই মই এইটো এটা হেল্পহে কৰিছিলো তো হেল্প কৰাৰ কাৰণে আজি মোৰ কথাটো তেনেকে ওলাইছে তো খুব বেয়াও লাগিছে মোৰ তেনেকে একপক্ষীয়ভাৱে কথাটো ওলোৱাৰ বাবে কথাটো সদায় চালি জাৰি চাব লাগে আৰু যিগৰাকী মানুহে এই কথাখিনি জনাইছে তেওঁ মোৰ লগত আজি এই মুহূৰ্তটো মোৰ লগত খুব ধুনীয়াকে কথা পাতিছে তেওঁ কোনো মানে হেৰিয়ে নাই তেওঁ যে একো কৰাই নাই তেনেকুৱাই লাগিছে আৰু তেওঁ হয়তো ইমান যে ফটোখন শেয়াৰ হৈছে কিবা হৈছে হয়তো তেওঁ গমো নাপাব পাৰে মোৰ আইডিয়া হয় তো যি নহওক তেওঁ মোৰ লগত ধুনীয়াকে কথা পাতিছে মই ধুনীয়াকে তেওঁক মাতিছো এদিন সময় লৈ আহিবৰ কাৰণে মোৰ ওচৰত যেতিয়াই আহিব মই তেতিয়াই শিকাই দিম কোনো কথা নাই মই বেলেগকে ইমান যেটো হেল্প কৰিব চেষ্টা কৰাৰ মোৰ ষ্টুডেন্ট হয় মই নিশ্চয় হেল্প কৰিম কেতিয়াও বিপদত পৰিব নিদু মোৰ এইটো নিজৰ দায়িত্ব আছে বুলি মই দায়িত্ব বুলি সদায় গ্ৰহণ কৰি আহিছো সদায় মই নিজৰ ষ্টুডেন্টক আনৰ ষ্টুডেন্টক মই হেল্প কৰো আৰু নিজৰ ষ্টুডেন্ট হলে মই এনি হাও আৰু যেতিয়া যেনেকে বিচাৰে মোক তেনেকে পাব আৰু হয়তো আগৰখিনি ষ্টুডেন্টে মোৰ গমে পায় মোক যেনেকে বিচাৰে তেনেকে মই হেল্প কৰো আৰু আপোনালোকেও হয়তো ভিডিঅ'ৰ জৰিয়তে বহুতখিনিয়ে গম পাইছে মোৰ বহুত প্ৰেক্টিশনাৰ মোৰ ওচৰত আহিছে এক্সেস বাৰ ক্লিয়াৰ হ'বৰ কাৰণে আৰু তেওঁলোকেও কয় যে জুনুবাৰ বহুত ক্লিয়াৰকে শিকাই দিয়ে বুলি মই বহুত বেছি নাজানিব পাৰো কিন্তু মই যিখিনি জানো সেইখিনিৰে মই এক্সেস বাৰৰ থ্ৰুৱেদি আগুৱাই গৈছো মই
তেনেই সাধাৰণ ছোৱালী এজনী সাধাৰণ ঘৰৰ সাধাৰণ ছোৱালী বহুত বেছি মই একো নাজানো কিন্তু মই যিখিনি জানো সেইখিনিৰে মই আগুৱাই যাব বিচাৰিছো সকলোৰে মাজত তো বেয়া লাগিছে তেখেতৰ ওপৰত ভিডিঅ' কৰিব লগা হোৱাত আজি মোৰ খুব বেছি বেয়া লাগিছে যি নহওক এই ভিডিঅ'টোৰ জৰিয়তে আৰু হয়তো মোৰ ষ্টুডেণ্টক আপুনি সুধিলেও নিশ্চয় গম পালে হয় মই কেনেকুৱাকৈ ক্লাছ দিওঁ যিমান পাৰোঁ মই 100% দিব চেষ্টা কৰোঁ আৰু কেতিয়াবা এনেকুৱা হয় মোৰ 6টাৰ ক্লাছ যায় 7টাও বজাৰ ৰেকৰ্ড আছে যে মানুহক এনেকুৱা বুজিয়ে নাপায় বহুতবাৰ কিছুমানে পইণ্টবিলাক পাহৰি যায় মই ইমানেই বাৰ শিকাও ৰিপিট কৰি শিকাওঁতে গোটেই 7টা বাজি যোৱা ৰেকৰ্ডো আছে বহুতবাৰ তো সেয়ে কৈছোঁ মই কেতিয়াও পাল মাৰিব নিবিচাৰো আৰু এই ক্ষেত্ৰতো তেওঁ কিয় নাজানো ফোন কৰি কৈছে মোৰ লগত ইমান ভাল কৰি কথা পাতি থকাৰ পিছত আপোনাক কিয় ফোন কৰি জনালে কি কাৰণত কি হয় একো মই ধৰিব পৰা নাই তেওঁ ইমান ধুনীয়া কথা পাতি আছে মোৰ লগত ৰেকৰ্ড আছে আনকি মোৰ CCTV ৰেকৰ্ডো আছে যে তেওঁৰ লগত মই কথা কেনেকৈ পাতিছিলোঁ কি পাতিছিলোঁ সকলোখিনি মই ফুটেজ দেখাব পৰা মোৰ সাহস আছে যেহেতু মই ভুলেই কৰা নাই একো মোৰ হিচাপত তো সেয়ে কৈছোঁ যে জাজমেণ্ট কাকো নকৰিব এনে একপক্ষীয় হিচাপে ঠিক আছে এইটো ভিডিঅ'ৰ পৰা সকলোকে ধন্যবাদ যদি কিবা ভুল হৈছে ক্ষমা কৰিব কিন্তু যিমান পাৰোঁ সিমান মানুহক হেল্প কৰিব চাওঁ যেহেতু ময়ো নিজে সাধাৰণ ছোৱালী এজনী সাধাৰণভাৱে বহুত কষ্ট কৰি কিনে আজি এই যে ষ্টেপটো পাইছোঁ মই বহুত কষ্ট আছে মোৰ আগৰ ভিডিঅ' হয়তো বহুতে চালে গম পাব বহুত কষ্ট কৰি মই আজি এই ঠাইখিনি পাইছোঁহি ঠিক আছে এইটো ভিডিঅ' ইয়াতে সামৰিছোঁ সকলোকে ধন্যবাদ